নমস্কাৰ আন্তৰিক স্বাগতম জনাইছোঁ আপোনালোক সকলোকে অসমীয়া শিক্ষামূলক ইউটিউব চেনেল স্মাৰ্ট ইন আছামৰ আন এটা নতুন ভিডিঅ'লৈ প্ৰকাশ পালে অসম টেট 2021 কাৰণে অফিচিয়েলি সিলেবাস গতিকে খুবেই এটা ভাল খবৰ ভিডিঅ'টো একলৈ চাই থাকিব এই ভিডিঅ'টোত আমি সিলেবাস সম্পৰ্কে নতুন সিলেবাস সম্পৰ্কে এ টু জে ইনফৰমেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিম লগতে আপোনালোকে কেনেদৰে PDF ডাউনলোড কৰিব এই বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে গম পাব গতিকে ভিডিঅ'টো একলৈ চাই থাকিব লগতে আপোনালোকে যদি চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰি লোৱা নাই অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'বলৈ নাপাহৰিব আৰু আপোনালোকক এটা ইনফৰমেশ্যন জনাই দিম খুব ভাল এটা ইনফৰমেশ্যন সো এইখন হৈছে এখন PDF গাইডবুক বুলি আমি ক'ব পাৰোঁ PDF ফাইল এইটো ইয়াত আপোনালোকৰ 500তকৈ অধিক CDP চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ওপৰত ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে যিবোৰ কুৱেশ্যন আমি CTETৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা কিছুমান কালেক্ট কৰিছোঁ বিভিন্ন সোৰ্সৰ পৰা ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনসমূহ আমি ইয়াতে ইনক্লুড কৰিছোঁ সো বহুত ইম্পৰ্টেণ্ট এটা PDF ফাইল 500তকৈ অধিক MCQ আপোনালোকে অসমীয়াতে লাভ কৰিব গতিকে আগন্তুক টেট এক্সামৰ কাৰণে LP UP দুটা লেভেলৰ কাৰণে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব আৰু অতি কম মূল্য আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব লিংক ডেসক্ৰিপশ্যন বক্সত দিয়া থাকিব সো এইখন হৈছে অফিচিয়েল সিলেবাস টেট 2021 অৰ্থাৎ 2021 কাৰণে অফিচিয়েলি সিলেবাস প্ৰকাশ কৰা হৈছে অসম টেট 2021 কাৰণে সো এইখন হৈছে আপোনালোকৰ সন্মুখত পেপাৰ 1 মানে LP লেভেলৰ কাৰণে ফৰ ক্লাছ 1 to 5 কাৰণে অফিচিয়েলি সিলেবাস এজ পাৰ NCTE অনুসৰি গাইডলাইন অনুসৰি সো ইয়াৰ কাৰণে আপোনালোকক 5টা সাবজেক্ট লাগিব চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ইয়াৰ 30 মাৰ্ক আহিব নেক্সট আপোনাৰ ল্যাঙ্গুৱেজ 1 30 মাৰ্ক আহিব ল্যাঙ্গুৱেজ 2ত আপোনালোকৰ 30 মাৰ্ক আহিব ম্যাথমেটিক্স 30 মাৰ্ক আহিব আৰু এনভাইৰনমেন্টাল সায়েন্স আপোনালোকৰ 30 মাৰ্ক আহিব টোটাল 150 মাৰ্ক 5টা সাবজেক্ট প্ৰতিটোত 30 মাৰ্ক আহিব আৰু প্ৰতিটোত আপোনালোকৰ 1 মাৰ্কছকৈ থাকিব প্ৰতিটো কুৱেশ্যনত প্ৰতিটো সাবজেক্টৰ 30টাকৈ কুৱেশ্যন আহিব সো আপোনালোকে সাবজেক্টসমূহৰ টপিক হৈ চাবলৈ হলে আপোনালোকে PDF ফাইল ডাউনলোড কৰি ল'ব এই ভিডিঅ'টোৰ তলত থকা ডেসক্ৰিপশ্যন বক্সত আমি PDF ফাইল ডাউনলোডৰ লিংক দি দিম তাৰ পৰা আপোনালোকে ডাউনলোড কৰি চাব পাৰিব এ টু জে সিলেবাসখন সো আপোনালোকৰ ল্যাঙ্গুৱেজ 1 আৰু 2 বুলি ক'লে ল্যাঙ্গুৱেজ 1 খন আপোনালোকৰ হ'ব অসমীয়া বা যাৰ যিটো মাতৃভাষা বেংগলী বড়ো যাৰ যিটো মাতৃভাষা মাদাৰ ল্যাঙ্গুৱেজৰ হেইটো আপোনাৰ ল্যাঙ্গুৱেজ 1 হ'ব এইটো আপোনালোকৰ অপচনেল হ'ব মানে এটা সাবজেক্ট আপোনালোকে সিলেক্ট কৰিব লাগিব অসমীয়া হওক বড়ো হওক বাঙালী হওক যিকোনো ইয়াৰ এটা সাবজেক্ট সিলেক্ট কৰিব লাগিব আৰু ল্যাঙ্গুৱেজ 2 আপোনালোকৰ ইংলিশ সাবজেক্ট হ'ব এইটো কম্পালসৰি সাবজেক্ট হ'ব সো এইখিনিতে আপোনালোকক এটা কথা অৱগত কৰোঁ আমি যেতিয়া আপোনালোকৰ সুবিধাৰ্থে 2019 চনৰ সিলেবাসখন আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ বা ডিসকাস কৰিছিলোঁ তেতিয়া আপোনালোক বহুতে নানান ধৰণৰ কমেন্ট কৰিছিল সো 2019 চনৰ সিলেবাসখনৰ সৈতে মিল আছে 2021 খনৰ প্ৰায় একেই আছে চেঞ্জ হোৱা নাই তথাপি ক'বাত এটা দুটা পইণ্ট চেঞ্জ হ'ব পাৰে আপোনালোকে ভালদৰে চাই ল'ব আমি যিমান দূৰ চাইছোঁ ইয়াত আমি কোনো ধৰণৰ ডিফাৰেন্স দেখা নাই 2019 ৰ সিলেবাসখনৰ সৈতে 2021 ৰ সিলেবাসৰ সদৃশ আছে যদি আপোনালোক ক'বাত এটা দুটা পইণ্ট চেঞ্জ পায় কমেন্টত জনাব এটা দুটা পইণ্ট হয়তো ক'বাত সলনি হ'ব পাৰে কিন্তু প্ৰায়খিনি একে আছে
গতিকে আপোনালোকৰ সুবিধাৰ্থে আমি আগতীয়াকৈ 2019 চনৰ চিলেবাছখন আপোনালোকৰ লগত ডিছকাছ কৰিছোঁ। চ' ঠিক তেনেদৰে আপোনালোকে ইউপি চিলেবাছখনো ডাউনলোড কৰি ল'ব পাৰিব। এই ভিডিঅ'টোৰ তলত থকা ডেছক্ৰিপশ্যন বক্সত ক্লিক কৰিলে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনালোকক এটা ইনফৰমেশ্যন জনাই দিম, খুব ভাল এটা ইনফৰমেশ্যন। চ' এইখন হৈছে এখন PDF গাইডবুক বুলি আমি ক'ব পাৰোঁ। PDF ফাইল এইটো। ইয়াত আপোনালোকৰ 500তকৈ অধিক CDP চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ ওপৰত ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আছে, যিবোৰ কুৱেশ্যন আমি CTETৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ পৰা কিছুমান কালেক্ট কৰিছোঁ। বিভিন্ন চ'ৰ্চৰ পৰা ইম্পৰ্টেণ্ট MCQ কুৱেশ্যনসমূহ আমি ইয়াতে ইনক্লুড কৰিছোঁ। চ' বহুত ইম্পৰ্টেণ্ট এটা PDF ফাইল, 500তকৈ অধিক MCQ আপোনালোকে অসমীয়াতে লাভ কৰিব। গতিকে আগন্তুক টেট এক্সামৰ কাৰণে LP UP দুটা লেভেলৰ কাৰণে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব। আৰু অতি কম মূল্য আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া থাকিব।